কবিতাৰ শিৰোনাম অস্থিৰ আবেগ। কথা তন্ময় ভৰদ্বাজ। এই পোহৰে কি দিছে মোক? দিছে মাথোন হিংসাৰ অগ্নি, দিছে কপটতাৰ ৰুগ্ৰ ঢৌ, আৰুতো একো নাই। সম্ভৱতঃ অন্ধকাৰ বেছি গভীৰ, ভাৱনাশীল আৰু নম্ৰ। এই প্ৰেমৰ বান্ধোনে কি দিছে মোক? দিছে চিন্তাৰ এখন গহীন সাগৰ আৰু উপজা কবিতাৰ মধুৰ অনুভৱ। সম্ভৱতঃ চিন্তাবিহীনজনেই মৃদু, নিৰৰ্থক যদিও দুখ শূন্য। এই বন্ধুত্ব ভাতৃত্বৰ বান্ধোনে কি দিছে মোক? দিছে কিবা এটা পোৱাৰ আকাংক্ষা আৰু দুখৰ বোজা, পৃথিৱীৰ প্ৰতি মোহ। এনে লাগে যেন সকলো মায়া, কেৱল মায়া। কেতিয়াবা অকলে চিন্তাত বিলীন হৈ নিজেই নিজক প্ৰশ্ন কৰোঁ, আৰু কিবা আছেনে পাবলৈ? নাই, একো নাই। হয়, এই সকলোখিনিৰ আদি বা অন্তময়। মোৰ উৎপত্তিতে এই সকলোখিনিৰ উৎপত্তি, মোৰ শেষতেই এই সকলোখিনিৰ শেষ। ধন্যবাদ।